মানসী, সঁচাকৈ ঠাইখন বৰ ধুনীয়া। চাওকচোন চাওক, চাৰিওফালে সেউজীয়া গছ, কিমান যে ধুনীয়া লাগিছে। প্ৰকৃতি যে সঁচাকৈ বৰ মনোমোহা। মানসী, অফিচৰ পৰা ছুটি পালেই মই তোমাক এনেকুৱা ঠাইলৈ ফুৰাবলৈ আনিম। তোমাৰো মনটো বহুত ভাল লাগিব। হ'ব দিয়ক, আহিম বাৰু। আপুনি যে মোক ইমান ধুনীয়া ঠাই এখন ফুৰাবলৈ আনিলে, আপোনাক সঁচাকৈ ধন্যবাদ দিছোঁ। ধন্যবাদ কিয় দিছা? স্বামী হিচাপে এয়া মোৰ দায়িত্ব। তুমি সুখী হ'লে ময়ো সুখী হ'ব পাৰিম। আপুনি যে মোক কিমান মৰম কৰে। স্বামী হিচাপে আপোনাক পাই মই সঁচাকৈ সৌভাগ্যৱান। হয় নেকি? তুমিওতো কম নহয়। তোমাৰ দৰে এগৰাকী পত্নী পাই ময়ো যে কিমান সৌভাগ্যৱান। হ'ব দিয়ক, কিমানৰ প্ৰশংসা কৰে। মই যে তোমাক প্ৰশংসা কৰিয়ে ভাল পাওঁ, সেইকাৰণেতো প্ৰশংসা কৰোঁ। হ'ব দিয়া মানসী, এতিয়া ব'লা আমি কিবা এটা খাই লওঁগৈ, আৰু খাই লৈ আমি সোনকালে ঘৰলৈ উভতিম। চাওকচোন, পক্ষীৰ কি সুন্দৰ মাত। ব'লা মানসী, এতিয়া আমি যাওঁ। সঁচাই আজি বহুত ভাল লাগিছে। গোটেই দিনটোনো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। সঁচাকৈ মানসী, আজি দিনটো কেনেকৈ গ'ল গমকে নাপালোঁ। হ'ব এতিয়া তুমি অলপ সোনকাল কৰা। এতিয়া মই খোৱা যোগাৰ কৰোঁগৈ, আপুনি অকণমান জিৰণি লগে যাওক। মানসী, তুমিতো মোক সদায় ৰান্ধি খোৱা, মইহে তোমাক ৰান্ধি খুৱাব নোৱাৰোঁ। আজি মই ৰান্ধিম, তুমি জিৰণি লোৱাগৈ। এই হ'ব দিয়ক, মই থাকোঁতে আপুনি মোক ৰান্ধি খুৱাব নালাগে। সেইটো কথা নেকি? তেনেহ'লে আমি দুই একেলগে ৰান্ধোগৈ ব'লা। আপুনি যদি ইমান ইচ্ছাই কৰিছে তেনেহ'লে ব'লক দুই ৰান্ধোগৈ। ব'লা। আজি আপুনি ভাল পোৱা ঢেকীয়া আৰু মাছৰ জোল বনাম ব'লক। হয় নেকি? ব'লা তেনেহ'লে। মানৱ, ৰাজু, তই আজি ইমান দিনৰ মূৰত আহিছ? আহা বহি আহ। ৰাজু, সঁচাকৈ তুমি বহুত দিনৰ মূৰত আহিছা। মানসী, মই একেবাৰে সময়ে নাপাওঁ। আজি ছুটি পাইছিলোঁ, সেইবাবে তোমালোকৰ খবৰ এটা ল'বলৈ আহিলোঁ। হয় নেকি? ভাল কৰিলা। ৰাজু, আহা বহি আহ। তোমালোক বহা, মই তোমালোকৰ কাৰণে খোৱা যোগাৰ কৰোঁগৈ। মানৱ, তই সঁচাকৈ সৌভাগ্যৱান। তোৰ পত্নী কিমান সহজ হ'ল, সঁচাকৈ তাই বহুত ভাল। হয় নেকি? আহা মোৰ ভাত হৈ গ'ল, তোমালোকে খাই লৈ আহিম। ব'লা মানসী, আমি গৈ আছোঁ। মানসী, এতিয়া মই যাওঁ, আকৌ এদিন আহিম। আজি তোৰ ঘৰলৈ আহি বৰ ভাল লাগিলে। মানসী, অহাকালিলৈ আমি বজাৰ কৰিমগৈ, আৰু তোমাৰ যদি কিবা প্ৰয়োজনীয় আছে তুমিও বজাৰ কৰি ল'বা। এইবাৰ আকৌ বজাৰ কৰিবলৈ যাবলৈ মন গ'ল নেকি? নহয় মানসী, মই ছুটি পাওঁতেই বজাৰকেইটা কৰি লওঁ। তোমাৰ যদি কিবা প্ৰয়োজনীয় আছে তুমিও মোৰ লগত ওলাবা। হয় নেকি? হ'ব দিয়ক তেনেহ'লে, যাম বাৰু। মানসী, এইবাৰ দীঘলীয়াকৈ ছুটি পালে অলপ দূৰণি ঠাইলৈ ফুৰিবলৈ যাম। কিমানো আৰু আপুনি ফুৰিবলৈ নাযায়? তুমি সুখী হৈ থকা দেখিলে মোৰ মনটো বহুত ভাল লাগে, আৰু সেইকাৰণে মই তোমাৰ লগত হাঁহি ধেমালি কৰি থাকোঁ। হয় নেকি? আপুনি যে কি কথা কয়। ডক্টৰ, মোৰ এয়া কি হ'ল? আৰু মোৰ স্বামী ভালে আছেনে? তেওঁ ক'ত আছে? যোৱাকালি তোমালোকৰ এক্সিডেণ্ট হৈছিল, আৰু তোমাৰ স্বামী বৰ্তমান সুস্থ আছে। তুমি চিন্তা নকৰিবা। ডক্টৰ, এয়া আমাৰ লগত কি হ'ল? মই একোৱেই গম নাপালোঁ। তোমাৰ স্বামী বৰ্তমান সুস্থ আছে, কিন্তু এটা দুখৰ কথা, তোমাৰ ভৰি এখনত বৰ বেয়াকৈ আঘাত পাইছিলা, আৰু সেই আঘাত পোৱা ভৰিখন কাটি পেলাবলগীয়া হ'ল। কি? এয়া কি কৈছে ডক্টৰ আপুনি? তুমি চিন্তা নকৰিবা। এখন ভৰিৰে মই এতিয়া কেনেকৈ থাকিম? মোৰ বাৰু এনেকুৱা হ'ব লাগিছিলে নে? ভগৱানে বাৰু মোৰ লগত কিয় নকৰিলে? এতিয়া গোটেই জীৱন মই আপোনাৰ বোজা হৈ থাকিব লাগিব। এয়া তুমি কি কৈছা মানসী? তুমি মোৰ জীৱনৰ বোজা কেতিয়াও নোহোৱা। এনে কথা তুমি দ্বিতীয়বাৰ কেতিয়াও নাভাবিবা। তুমি একো চিন্তা নকৰিবা মানসী। গোটেই জীৱন মই তোমাৰ যত্ন ল'ম, আৰু তোমাক মই সুখী কৰি ৰাখিম। তুমি ভুলতো নাভাবিবা তোমাৰ যে এখন ভৰি নাই। কি? আপুনি সঁচাকৈ বহুত মহান। আপোনাৰ নিচিনা স্বামী এজন পাই মই সঁচাকৈ কিমান ভাগ্যশালী। তোমাক মই কথা দিছিলোঁ মানসী, জীৱনত যেনেকুৱাই পৰিস্থিতি নাহক কিয় মই তোমাৰ হাত কেতিয়াও এৰি নিদিওঁ। মানসী, এটা কথা ভালদৰে জানিবা, তোমাৰ অবিহনে মোৰ সংসাৰত কোনো মূল্য নাই। এতিয়া এই কথাবোৰ চিন্তা কৰিব নালাগে। ব'লা অলপ জিৰণি ল'বাগৈ। মানৱ, ক'ত আছ তই? ৰাজু, আহ বহি আহ। মানৱ, তহঁতৰ এই বেয়া খবৰটো পাই খবৰ এটা ল'বলৈ আহিলোঁ। আৰু মানসী কি হ'ল এয়া? কি কৰিবি ৰাজু, ভাগ্যতে আছিলে। মানৱ, মই তোক এটা কথা ক'ম বুলি ভাবিছোঁ। কি কথা কচোন ৰাজু? মানসীটো এতিয়া এখন ভৰি নাই, তাই তোৰ যত্ন কেনেকৈ ল'ব? আৰু তাই গোটেই জীৱনটো তোৰ বোজা হৈ থাকিব। তইতো দেখিবলৈ ধুনীয়া,
আৰু তোৰ এটা ভাল চাকৰি আছে, তই জানো এনেকৈ জীৱনটো কটাব পাৰিবি? তই কি কৈছ ৰাজু? তোৰ এনে কথা মনলৈ কিয় আহিল? আৰু ৰচোন, তইতো সিদিনা মানসিক প্ৰশংসা কৰিছিলি, আজি তোৰ কি হ'ল? অ' তাইৰ মানে এখন ভৰি নাই, সেইকাৰণে আজি তাই বেয়া হৈ গ'ল। তই এনে কথা কেতিয়াও ক'ব নালাগিছিল। এয়াই তোৰ মানসিকতা, এয়াই তোৰ বন্ধুৰ প্ৰতি ভাল পোৱা। মানৱ, মই তোৰ ভালৰ বাবেহে কৈছোঁ। নালাগে তই মোৰ ভাল চিন্তা কৰিব। তই যে এজন ভাল বন্ধু হ'ব নোৱাৰ, সেই কথা মই ভালদৰে গম পালোঁ। আৰু শুন, তই এনে কথা ক'বলৈ দ্বিতীয়বাৰ মোৰ ঘৰলৈ কেতিয়াও নাহিবি। হ'ব, মই কেতিয়াও নাহোঁ। তোক মই এটা ভাল পৰামৰ্শ দিছিলোঁ, কিন্তু তই মোৰ পৰামৰ্শ নল'লি। হ'ব দে, মই এতিয়া যাওঁ, তোৰ ঘৰলৈ মই কেতিয়াও নাহোঁ। নালাগে তই আহিব, তই সোনকালে মোৰ ঘৰৰ পৰা গুচি যা। এনেকুৱা স্বাৰ্থপৰ বন্ধু থকাতকৈ নথকাই ভাল। আৰু মানসিক গম পালে কম দুখ পাবনে? যাওঁ, এইবিলাকৰ কথা ভাবি থকাতকৈ মানসিক কিবা প্ৰয়োজন হ'বও পাৰে, মই তাইৰ ওচৰলৈ যাওঁ।